Hello guys, so welcome back to my YouTube channel. মই আছো বৰ্তমান গোৱাৰ পাঞ্জিম চহৰত। আজি এই ভিডিঅ'টোত আপোনালোকে পাঞ্জিমৰ কিছুমান চাবলগীয়া জেগা বিষয়ে দেখা পাব। তো প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। এতিয়া মই আছো ফন্টেনিয়াছ ৰোড পাঞ্জিমৰ য'ত বহুত কিছুমান পুৰণা ঘৰ আছে খুব ধুনীয়া কালাৰ কৰি ৰখা হৈছে আহকচোন চাওঁ এতিয়া মই আছো গোৱাৰ আটাইতকৈ পাঞ্জিমৰ ফেমাছ এখন চাৰ্চ বলিউডৰ বহুত কেইখন মুভি ইয়াত শ্বুটিং হৈছে সো আপোনালোকক দেখাইছো তো দেখিলে গম পাব ইয়াতে বহুত কেইখন মুভি শ্বুটিং হৈছে এই পাঞ্জিমখনে হৈছে গোৱাৰ কেপিটেল আপোনালোকে যদি কেতিয়াবা গোৱাৰ প্লেনিং কৰে পাঞ্জিমৰ এই কেইডোখৰ জেগা চাবলৈ কেতিয়াও নাপাহৰিব আৰু লগতে পাঞ্জিমখন বিশেষকৈ কেচিনোৰ কাৰণে বহুত ফেমাছ তো ইয়াতে বহু কেইখন কেচিনো আছে তো আপোনালোকে ইয়াৰ পৰা চাব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেন্ট কৰি জনাব যদি ভাল পালে সাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চোৱাৰ বাবে থ্যাংক ইউ সো মাচ